নমস্কাৰ। ভাৰতবৰ্ষৰ ৭৫তম স্বাধীনতা দিৱস উদযাপনৰ উপলক্ষে সমগ্ৰ ভাৰতজুৰি পালন কৰা হৈছে আজাদী কা অমৃত মহোৎসৱ। এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি ১৩ৰ পৰা ১৫ আগষ্টলৈ সমগ্ৰ দেশতে হাতত লোৱা হৈছে ঘৰে ঘৰে জাতীয় পতাকা অভিযান। ভাৰতবাসীৰ মন দেশপ্ৰেমেৰে উদ্বুদ্ধ কৰাৰ লক্ষ্যৰে প্ৰতিগৰাকী লোককে প্ৰিয়জনৰ সৈতে বাসগৃহ, শিক্ষানুষ্ঠান, চৰকাৰী বেচৰকাৰী কাৰ্যালয় আৰু অনুষ্ঠান প্ৰতিষ্ঠান সকলোতে জাতীয় পতাকা উত্তোলন কৰিবলৈ আহ্বান জনোৱা হৈছে। আহক আমি প্ৰতিগৰাকী অসমবাসীয়ে উৰুৱাওঁ আমাৰ ৩ বৰণীয়া জাতীয় পতাকা আৰু প্ৰেম তথা ভাতৃত্ববোধৰ জয়গান গাই সবল কৰোঁ দেশৰ একতা। নমস্কাৰ। ঘৰে ঘৰে ত্ৰিৰংগ পতাকা।